নমস্কাৰ বন্ধুসকল, মই শুভাংকৰ। আপোনালোকে চাই আছে আছামিজ হেল্পাৰৰ ইউটিউব চেনেল। আজি মই আপোনালোকৰ লগত কথা পাতিম এই যে বজাৰবিলাকত 99, 399, 499 এই প্ৰডাক্টবিলাকৰ যে প্ৰাইচ যে এনেকে 9 সংখ্যাৰ লগত কিয় ইমান জড়িত, তেওঁলোকে যে কিয় 99 ৰাখে, সেইটো 100 থব পাৰিলে হয়, 499 কেলে ৰাখে, সেইটো 500 টকাৰো থাকিব পাৰিলে হয়, 999 কেলে থয়, 999 কেলে থয়, সেইটো 1000 থব পাৰিলে হয়। তো বন্ধুসকল, আজি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যদি সাধাৰণতে শ্বপিং মল বিলাকলৈ যাওঁ, তেতিয়া প্ৰথমে আমাৰ দেখো কি প্ৰাইচ বিলাক প্ৰায় নহয় চব বুলি ক'লে আমি ভুল কোৱা নহ'ব। প্ৰাইচ বিলাকৰ দাম থাকে 99, 499, 999, যিকোনো মুঠতে 9 থাকিব। আমাৰ সাধাৰণতে যিকোনো এটা বস্তু প্ৰাইচ আমি যদি দাম উলিয়াওঁ, তেন্তে আমাৰ চকুত প্ৰথমে লেফ্ট চাইডৰ যোন ডিজিট আছে, অৰ্থাৎ ধৰি লওক 499। আমি সেই বস্তুটোৰ দাম আমি মনোবৈজ্ঞানিক সাইকলজিকেলি কি আমাৰ এটা ইম্পেক্ট কৰে কি, আমি সেই দামটো ভাবি লওঁ কি 500 টকা ঠাইত 400 টকা বুলি ভাবি লওঁ। অৰ্থাৎ আমি সেই 99 মানে 100 টকাই সেই 100 টকাটো বাদ দি দিওঁ। অৰ্থাৎ বস্তুৰ দাম আমি 400 টকা, আৰু বস্তুটো আমাৰ দেখিবলৈ ভাল লাগিছে, আমি গতিকে লৈ লওঁ। আমি সেইটো ভাৱনা লৈ লওঁ, গতিকে বস্তুটো আমি ল'বলৈ এট্ৰেক্ট কৰোঁ। গতিকে প্ৰথম কাৰণটো হ'ল যোনবিলাকৰ এই বজাৰবিলাক যেনেকে বিগ বজাৰ, বিশাল মাৰ্কেট এইবিলাক যে আছে, এইবিলাকৰ মাৰ্কেটিং এটা ষ্ট্ৰেটেজি কৌশল হয়। সেইটো মানুহক এট্ৰেক্ট কৰিবলৈ, সাইকলজিত এটা ইম্পেক্ট পেলাবলৈ, তেওঁলোকে বস্তুটো ল'বলৈ আকৰ্ষণ কৰিবলৈ আমি সেইটো কৰা হয়। আৰু সেইটোত আমি ফচি যাওঁ, আৰু আপোনালোকে আমাক ফচি আহিছো। আমি সদায় কি বস্তুটোৰ দাম কি 499, অৰ্থাৎ 400 টকা বুলি ভাবি আমি বস্তুটো লৈ আহো। 99, 999 মানে 999 টকাহে, 1000 টকাটো নহয়। তেনেকুৱা এটা ভাৱনা মানে 1000 বুলি ক'লে আমাৰ কি অলপ দুখ লাগে, আমাৰ অলপ সংকোচ হয়। কিন্তু 999 হ'লে আমাৰ সংকোচ নকৰো, বস্তুটো লৈ আনো। গতিকে আমি তাত সেইটো জালত ফচি যাওঁ। দ্বিতীয়তে হ'ল দোকানে তেওঁলোকৰ শ্বপিং মল বিলাকৰ লাভৰ বাবে সেইটো কৰে। আচলতে মাৰ্কেটিং মানে কি, আমি যিকোনো কাম কৰে আজিকালি মানুহে কি যিকোনো কাম লাভৰ কাৰণে কৰে। আমাৰ সেই লাভ আৰু ভাল ধৰণে হ'ব লাগে, কিন্তু বেয়া ধৰণে হৈ আছে। আমাৰ মাৰ্কেট বিলাকত সেই লাভটো বেয়া ধৰণে হৈছে, অৰ্থাৎ ব্লেক মাৰ্কেটিং হৈ আছে। এই ব্লেক মাৰ্কেটিং কেনেকৈ হৈছে, আমি যদি ধৰি লওক 499 বস্তু এটা কিনিলো, তেন্তে আমি যদি কাউণ্টাৰত যাওঁ, তেতিয়া 499 অৰ্থাৎ 499 টকা, সেই এটকাটো ৰখিবলৈ আমি ৰখি নাথাকো। মানে ধৰি লওক আমি এটকাটো ল'বলৈ অলপ সংকোচ কৰো। আমি ইমান ডাঙৰ শ্বপিং মলত আহিছো, ইমান ধুনীয়াকে ড্ৰেছ পাতি নিছো, আমি ষ্টেণ্ডাৰ্ড এটা আছে, আমাৰ নিজৰ ষ্টেটাছ আছে। আমি সেই গতিকে কাউণ্টাৰত এটকা এটা গুণাই আমি লাজ পাবলৈ নাই, আমাৰ নিজৰ ষ্টেণ্ডাৰ্ডটো মানে তলত নমাবলৈ নাই, আমাৰ ষ্টেটাছ খৰ্ব কৰিব নাই, নিজৰ ষ্টেটাছটো খৰ্ব কৰিব নাই। গতিকে সেইটো কাৰণে আমি সেই এটকাটো বাদ দি দিওঁ। সেই নালাগে এটকাটো থৈ দিয়ক, এটকা নালাগে, এটকানো কি হব, তেনেকুৱা মানসিকভাৱে কওঁ। বা আমি মুখে প্ৰকাশো কৰি দিওঁ কেতিয়াবা কি কাউণ্টাৰত এটকা নালাগে, এটকাটো থৈ দিয়ক। গতিকে এনেকুৱা এটা ধাৰণা হয়। এতিয়া কথাটো হ'ল এইটো লাভ। এতিয়া এটকা দিলে আমাৰ একো লোকচান নহয়, আমি একো লোকচান নহয় বুলি ভাবো। কিন্তু আপোনালোকে এটা কেলকুলেশ্যন কৰি লওক। ধৰি লওক আমাৰ বিশাল মাৰ্কেটৰ গোটেই ইণ্ডিয়াত 1000টা শ্বপিং মল আছে। তাত শ্বপিং মলটোত প্ৰত্যেক দিনাখন 100জন মানুহে এটকা হৈ কাউণ্টাৰত নিজৰ বস্তুটো কিনি এৰি থৈ যায়। মানে 500টা ধৰি লওক 1000টা শ্বপিং মলত এটকা হৈ 100জন মানুহে প্ৰত্যেক দিনাখনে এৰি থৈ যায়। তাৰপিছত আমি যদি গোটেই বছৰটো যদি এনেকৈ 100জন মানুহে এটকা এৰি থৈ যায়, আপোনালোকে হিচাপটো উলিয়াই লওক। অৰ্থাৎ 1000 into 100 into 365, এইটো দাম কিমান হ'ব জানে আপোনালোকে? 3,65,00,000 টকা, 3,65,00,000 টকা। এইটো দাম তেওঁলোকে পায়। এইটো হৈছে এটা ব্লেক মানি। তেওঁলোকে এইটো ক'তো হিচাপ ৰখা নহয়। এটকাকে যদি বছৰত যদি এজন মানুহে যদি নিজৰ 1000টা শ্বপিং মলৰ পৰা 3,65,00,000 টকা সোমায়, তেন্তে আমাৰ এইটো এটা ব্লেক মাৰ্কেট, ব্লেক মানি। আমাৰ অৰ্থনীতিখনত এটা বিৰূপ প্ৰভাৱ পৰিছে, আমাৰো লোকচান হৈছে, আমাৰ দেশৰো লোকচান হৈছে। গতিকে এই এনেকুৱা ধৰণৰ কথাৰ বাবে, এনেকুৱা ধৰণৰ মুনাফাৰ বাবে, এনেকুৱা ধৰণৰ লাভৰ বাবে এই শ্বপিং মল বিলাকত এইটো দামটো ৰখা হয়। আমি সাৱধান হোৱা উচিত। আমাৰ নিজৰ ষ্টেটাছ খৰ্ব হ'ব বুলি আমি সেই এটকাটো এৰি থৈ অহা উচিত নহয়। আৰু আমি এইবিলাক কথা আমি জ্ঞাত হ'ব লাগে। আমি নিজৰ অৰ্থনীতিখনতো শক্তিশালী কৰিব লাগে। আমাৰো যাতে লোকচান নহয়, যে দোকানী বিলাকৰ যদি লোকচান নহয়, সেইটো আমি ধ্যান ৰাখিব লাগে। কিন্তু আমি এটকাটো এৰি থৈ যাম, যিমান দাম ধৰি লওক 499 499 দিব লাগে, আৰু এটকাটো ঘূৰাই নিব লাগে। 999 দিব লাগে, আৰু এটকাটো ঘূৰাই নিব লাগে। গতিকে বন্ধুসকল, আজি নিশ্চয় চাগে আপোনালোকে গম পালে যে 99, 999 এইবিলাক দাম কিয় ৰখা হয়। প্ৰথম কথা হ'ল মানুহক এটা মনোবৈজ্ঞানিক এটা এট্ৰেক্ট কৰিবলৈ, মনোবৈজ্ঞানিক ইম্পেক্ট পেলায়।
যে বস্তুটোৰ বাবে আকৰ্ষণ কৰে তাৰপিছত তেওঁলোকে নিজৰ লাভৰ বাবে এটকাটো যে নিজৰ ষ্টেটাছ খোৱাব বুলি আমাৰ যে গম পায় আমাৰ মনবিলাকে যে অধ্যয়ন কৰি দিছে মানুহবিলাকে এনেকুৱা এটা ইণ্ডিয়ান মানুহবিলাক যে এনেকুৱা সেইটো কথা গম পায় তেনেকুৱা ধৰণৰ কথা তেনেকুৱা দাম ৰাখিছে আমি তাত ফচি আছো যাতে ব্লেক মানি তেওঁলোকে লাভ কৰি আছে আমাৰ নিজৰ লোকচান হৈছে আৰু দেশৰ লোকচান হৈছে আমাৰ অৰ্থনীতিখনৰ বিৰূপ প্ৰভাৱ পৰিছে গতিকে বন্ধুসকল আজি নিশ্চয় গম পালে সেই দামটো কিয় নহয় গতিকে বন্ধুসকল মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰক কমেন্ট কৰক শ্বেয়াৰ কৰক আপোনালোকে যদি মোৰ চেনেল প্ৰথম পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক আজিলৈ বন্ধুসকল ইমানেই আপোনালোকে সদায় শান্তিৰে সুখত থাকক তাৰে কামনা কৰিলো আজিলৈ টাটা বাই বাই